मुलुगनां रेबिस डेखौ मंगलबार खालि सानसेनि हाबाफारिजों फालियो। मुलुगनाङै फालिनाय बे रेबिस डेजों लोब्बा लाखिनानै फालिनाय सानसेनि हाबाफारियाव नलबारि जिल्लानि भेटेनारि बिफाननि मावख'आव मोनसे सांग्रांथि मेल खुङो। बे सांग्रांथि मेलाव नर्थ इस्ट केन्सार हस्पिटालनि गाहाय गणेश तामुलिया सैमा अरजानानै जानाय रेबिस भाइरासजों लोगोसे केन्सार बेरामनि सायाव सांग्रांथि होयो आरो लोगोसे बेनिफ्राय बारग'नाय राहानि बेसेन गोसा बिबुंथि लाखियो। জলাতংক দিৱস গতিকে এই দিৱসটোৰ মূল উদ্দেশ্যটো হৈছে কি আমি পৃথিৱীজুৰি ব্যাপি থকা এই যিটো জলাতংক ৰোগ ৰেবিছ ইয়াক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ সেইটো হ'ল মূল উদ্দেশ্য। আৰু এই উদ্দেশ্য আমি সফল কৰিবলৈ হ'লে আমি সজাগতাৰ সৃষ্টি কৰিব লাগিব আৰু বিভিন্ন সংশ্লিষ্ট অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আটাইয়ে আমি লগ হৈ উমৈহতীয়া কাৰ্যসূচী ল'ব লাগিব যাতে আমি এই যিটো ৰেবিছ কণ্ট্ৰল ইফৰ্ট যিটো চেষ্টা সেইটো যাতে আমি তীব্ৰ গতিত আগবঢ়াই নিব পাৰোঁ। কাৰণ আমাৰ ভাৰতবৰ্ষতে এটা সমীক্ষা অনুসৰি বছৰি প্ৰায় 20,000 মানুহৰ ৰেবিছৰ কাৰণে মৃত্যুমুখত পৰে। গতিকে আমি এই সম্পৰ্কত মানে সজাগতা আনিব লাগিব আৰু তাৰে কাৰণে যিবিলাক আমাৰ পোহনীয়া জীৱ জন্তু আছে বিশেষকৈ কুকুৰ আমি ৰুটিনলি ভেকচিনেশ্যন কৰিব লাগে আৰু ভেকচিন এবাৰ কৰিয়েই আমি সমাপন কৰিলে নহ'ব। 3 মাহ মূৰত আমি আকৌ এটা ৰিভেকচিনেশ্যন কৰিব লাগে মানে বুষ্টাৰ ড'জ দিব লাগে। তাৰোপৰি এনুৱেলি আকৌ ৰিভেকচিনেশ্যন কৰিব লাগে। তেতিয়াহে সেই কুকুৰটোৰ মানে যিটো ৰোগ প্ৰতিৰোধী ক্ষমতা সেইটো মানে বাহাল থাকে। তাৰোপৰি যিবিলাক মানুহ যেনে ধৰক ভেটেনাৰিয়ান বা মেডিকেল বিভাগত চাকৰি কৰা মানুহ বা যিবিলাক লোক ৰেবিছ সম্পৰ্কত ৰিচাৰ্চৰ লগত জড়িত থাকে বা যিবিলাক ৰেবিছ সঘনাই হৈ থকা ঠাইত দীৰ্ঘদিনৰ কাৰণে বসতি কৰে সেইবিলাক লোকে মানে নিয়মীয়াকৈ ভেকচিন ল'ব লাগে। এইখিনি মূল কথা। আৰু অন্য এটা কথা ক'ব খোজোঁ মই যে যিটো এডুকেশ্যনেল ইনফৰমেশ্যন সেই এডুকেশ্যনেল ইনফৰমেশ্যনবিলাক বিদ্যালয় পৰ্যায়ত বিশেষ কৰি আমি শ্বেয়াৰ কৰিব লাগে যাতে সৰু ল'ৰা ছোৱালীবিলাকো এই সম্পৰ্কত সজাগ আৰু সচেতন হয়। যিটো ৰোগ এই সমাজৰ পৰা নিৰ্মূল কৰিব পাৰিম। আৰু বিশ্ব স্বাস্থ্য সংস্থা ফাও আৰু OIE যিটো লগত আৰু এটা আছে সংস্থা সেইটো হ'ল গ্লোবেল এলায়েন্স ফৰ ৰেবিছ কণ্ট্ৰল। এই আটাইকেইটাই লগ হৈ 2030 চনৰ ভিতৰত ৰেবিছ পৃথিৱীৰ পৰা নিৰ্মূল কৰাৰ কাৰণে এটা পদক্ষেপ হাতত লৈছে আৰু এই পদক্ষেপত আমি সকলোৱে যিয়ে যেনেকৈ পাৰোঁ তাত সহযোগ কৰা উচিত। বিশ্ব জলাতংক দিৱস হৈছে ক'ব লগা বহুতেই আছে মানে বিশেষকৈ আমাৰ সজাগতাটো আনিব লাগিব এইটোৰ বিষয়ে আমাৰ গাঁৱে ভূঞে এইটো সজাগতাটো দিব লাগিব। কাৰণ বিশ্বত প্ৰায় 60,000 মানুহৰ মৃত্যু হৈ আছে এই বিশ্ব জলাতংক মানে সংগতিৰ লগত লাগি। গতিকে এইটোক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ সেইটোৰ আমি সকলোৱে চেষ্টা কৰিব লাগিব। আৰু মই নলবাৰী এই অনুষ্ঠানটো পতাৰ কাৰণে নলবাৰীৰ সমূহ ভেটেনাৰীৰ অফিচাৰ ডাক্তৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এইটোৰ বিষয়ে এৱাৰনেছটো খুবেই কম। বিশেষকৈ কুকুৰে কামোৰে বহুতক বা মেকুৰীয়ে কামোৰে এইটোৰ কাৰণে বহুত এটা ডাঙৰ বেমাৰ হৈ যায় পিছত মৃত্যুমুখতো পৰে। গতিকে মই এইটোৰ সজাগতাটো বঢ়োৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সাধাৰণ এৱাৰনেছ মানে আপুনি গাঁৱে ভূঞে ইয়াক নিব লাগিব। আপুনি এৱাৰনেছ মিটিং কৰিব লাগিব। মিটিঙত আপুনি পাব্লিকক ইনভাইট কৰিব লাগিব। ৰাইজ আহিব, এই ৰাইজৰ আগত আপুনি কথাবিলাক ক'ব লাগিব। এনেকৈ এৱাৰনেছটো বাঢ়ি যাব, সজাগতাটো বাঢ়ি যাব।